মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মগনীয়া কথা কবিতাৰ দ্বিতীয় ভাগলৈ আহিছোঁ। কেইটামান মূল্যৱান প্ৰশ্ন আহে, অতি সহজ লিখিবলৈ, তথাপিতো তোমালোকৰ সহায় হ'ব বুলি ভাবি এইখিনি আগবঢ়ালোঁ। কোটেশ্যন চাবা। ককাই, মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই। আকৌ এবাৰ চোৱা। ককাই, মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই। কোনে কি প্ৰসংগত এই উক্তি কৰিছিল? এই উক্তি কোনে কৰিছিল তোমালোকে জানাই। লিখোঁতে এনেকৈ লিখিব লাগিব। কবি যতীন্দ্ৰনাথ দুৱৰা এদিন বাটেৰে গৈ আছিল। এনেতে এটা হাড় ছাল ওলোৱা বেমাৰী বুঢ়া আহি কবিৰ ওচৰত ভিক্ষাৰ বাবে হাত পাতিলে। কবিয়ে লক্ষ্য কৰিলে মগনীয়াজনৰ ওঠ হেতা, ৰঙা হৈ পৰা চকু আৰু দেখিলে গাত অৱশিষ্ট ফটা কাপোৰ। মানুহৰ দৰিদ্ৰতাৰ শোকৰ ছবিয়ে কবিক ব্যথিত কৰি তুলিলে। অপৰিষ্কাৰ উখহা হাত দুখনত কবিৰ দৃষ্টি নিবদ্ধ হ'ল। লগে লগে কবিয়ে পিন্ধি অহা চোলাৰ জেপত হাতখন সুমুৱাই কি আছে বিচাৰিলে। নাই, আজি কবিয়ে লগত একোকে নানিলে। তৎক্ষণাৎ কবিয়ে মগনীয়াজনৰ উখহা অপৰিষ্কাৰ হাত দুখনি অতি আন্তৰিকতাৰে সাৱটি ধৰি ক'লে যে তেওঁ যেন তেওঁক খং নকৰে, কিয়নো তেওঁক মগনীয়াক দিবলৈ আজি কবিৰ নিজৰ একোৱেই নাই। এই প্ৰসংগতে কবিয়ে মগনীয়াজনক উক্ত কথাষাৰি কৈছিল। তোমালোকে পাঠ্যৰ তলত দেখিবা বহুতো প্ৰশ্ন, সৰু সুৰা প্ৰশ্ন দিয়া আছে। 1 নম্বৰ, 2 নম্বৰ থকা, তাৰ উপৰিও 3 নম্বৰ, 4 নম্বৰ থকা প্ৰশ্ন আছে। মই যিখিনি ইয়াৰ পৰা প্ৰশ্ন উত্তৰ বাছি দিছোঁ, সেইখিনিৰ পৰাই তোমালোকে বাকীখিনি প্ৰশ্ন উত্তৰ কৰিব পাৰিবা। আৰু এটি লওঁ। ময়ো বুজিলোঁ যে মোৰ এজন লগৰীয়াৰ পৰা ময়ো এটা দান পালোঁ। ময়ো বুজিলোঁ যে মোৰ এজন লগৰীয়াৰ পৰা ময়ো এটা দান পালোঁ। ইয়াত কোনে কাৰ কেনেদৰে লগৰীয়া হোৱাৰ কথা কৈছে? ইয়াত কোন কাৰ কেনেদৰে লগৰীয়া হোৱাৰ কথা কৈছে? লগৰীয়াজনৰ পৰা কোনে কি দান লাভ কৰিলে? উত্তৰত এনেদৰে লিখিব পাৰা। উক্ত বাক্যশাৰী কথা কবিতাৰ মগনীয়াৰ পৰা লোৱা হৈছে। কথা কবিতাৰ লেখক যতীন্দ্ৰনাথ দুৱৰা। কবি যতীন্দ্ৰনাথ দুৱৰা এদিন বাটেৰে গৈ থাকোঁতে এজন বুঢ়া ভিক্ষাৰীক লগ পাইছিল। তেওঁ সহায়ৰ বাবে হাত পাতি কবিৰ ওচৰত থিয় হৈছিলহি। ফটা কাপোৰৰ মাজেৰে কবিয়ে হাড় ছাল ওলোৱা বেমাৰী বুঢ়াজনক দেখিছিল। দৰিদ্ৰতাই তেওঁৰ ওঠ হেতা কৰি পেলাইছিল। দুখ বেদনাৰে চকু দুটিও ৰঙা হৈ পৰিছিল। কবিয়ে কিছু সহায় বা ভিক্ষা দিম বুলি ভাবি চোলাৰ জেপত হাত সুমুৱাই দেখিলে যে তেওঁৰ লগত একোৱেই নাই, অৰ্থাৎ সন্মুখত থিয় হৈ থকা খালী হাতৰ মগনীয়াজনৰ দৰে তেওঁৰো হাত খালী। কবিয়ে মগনীয়াজনক একোকে দিব নোৱাৰিলে। কবিৰ হাতত পাৰ্থিৱ বস্তু একো নাই সঁচা, কিন্তু তেওঁৰ এখন কোমল অন্তৰ আছে, আৰু অন্তৰত আছে দীন দুখীয়াৰ প্ৰতি সহানুভূতি। সেয়ে কবিয়ে মগনীয়াজনৰ হাতত ধৰি কাবৌ কৰিলে তেওঁক একো দান দিব নোৱাৰাৰ বাবে যাতে মগনীয়াজনে খং নকৰে। তেতিয়া মগনীয়াজনেও ক'লে যে কোনো কথা নাই, ইও এটা দানেই। ইয়াত কবিক মগনীয়াজনৰ লগৰীয়া বুলি কোৱা হৈছে। লগৰীয়া কবিৰ পৰা মগনীয়াজনে আন্তৰিক স্নেহ সহানুভূতি লাভ কৰিলে, যাৰ মূল্য কোনো পাৰ্থিৱ সামগ্ৰীৰে নিৰূপণ কৰিব নোৱাৰি। ইয়াকে কোৱা হয় অনুভূতিশীল মগনীয়াৰৰ প্ৰতি সহানুভূতিপ্ৰৱণ মন। দুয়োজন প্ৰেমৰ ভিক্ষাৰী, দুয়ো এই ক্ষেত্ৰত একে পথৰ পথিক। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে বাকীবোৰ প্ৰশ্ন নিজেই লিখিবলৈ
যত্ন কৰিবা। এতিয়া আহোঁ কবিৰ বিষয়ে ক'বলৈ। বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম হৈছিল 1892 চনত শিৱসাগৰৰ আমোলাপট্টিত। 1909 চনত তেওঁ শিৱসাগৰৰ চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। উচ্চ শিক্ষাৰ্থে তেওঁ কটন কলেজত ভৰ্তি হৈছিল যদিও পিছলৈ কলিকতালৈ গৈ স্কটিছ চাৰ্চ কলেজৰ পৰা BA পাছ কৰে। তাৰ পিছত আইন আৰু MA শিক্ষা আধাতে সামৰি শিৱসাগৰলৈ উভতি আহে। ডিব্ৰুগড়ৰ জৰ্জ ইনষ্টিটিউশ্যনত দুৱৰাই পোন প্ৰথম শিক্ষকতা কৰিবলৈ লয়। তাৰ পিছত স্কটিছ চাৰ্চ কলেজিয়েট স্কুলত বহু বছৰ শিক্ষকতা কৰে। কিছুদিন কলিকতা বিশ্ববিদ্যালয়ৰ MA শ্ৰেণীতো অংশকালীন অধ্যাপক হিচাপে কাম কৰিছিল। 1945 চনত ডিব্ৰুগড়ত হনুমান বক্স সূৰজমল কানৈ কলেজ স্থাপিত হোৱাত দুৱৰা অসমীয়া বিভাগৰ মুখ্য অধ্যাপক পদত নিযুক্ত হয়। এই পদৰ পৰাই তেওঁ চাকৰি জীৱনৰ অৱসৰ গ্ৰহণ কৰে। ছাত্ৰ অৱস্থাৰ পৰাই কবিতা ৰচনা কৰা দুৱৰাৰ কবিতাৰ পুথিকেইখন হ'ল উমৰ তীৰ্থ, আপোন সুৰ, বনফুল, মিলনৰ সুৰ, মৰমৰ সুৰ। কথা কবিতা একমাত্ৰ কথা কবিতাৰ পুথি। ফাৰ্চী চুফী কবি উমৰ খায়ামৰ ৰুবায়তৰ প্ৰথম অসমীয়ালৈ ভাৱানুবাদ কৰি দুৱৰাই উমৰ তীৰ্থ পুথিখন ৰচনা কৰে। বনফুল কবিতা পুথিৰ বাবেই দুৱৰাই সাহিত্য অকাডেমি বঁটা লাভ কৰে। এই বঁটা লাভ কৰা তেওঁৱেই প্ৰথম অসমীয়া। 1955 চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ ৪বিংশ অধিৱেশনত দুৱৰাই সভাপতিত্ব কৰিছিল। এইজন বনফুলৰ কবি 1964 চনত শিৱসাগৰত মৃত্যুবৰণ কৰে। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া তোমালোকে মগনিয়াৰ কথা কবিতাটো ভালকে অধ্যয়ন কৰিবা আৰু সাৰাংশটো লিখাৰ লগতে পাঠ্যৰ লগত সংযোজিত প্ৰশ্নসমূহৰো উত্তৰ কৰিবলৈ যত্ন কৰিবা।